এতিয়া পৱন মুক্তাসন আসন কৰিম। এই আসনটো আমাৰ শৰীৰৰ কাৰণে যথেষ্ট লাভদায়ক। পৱন মানে হ'ল বায়ু আৰু মুক্ত মানে খালী বা শূন্য কৰা। এই আসনটো পেটৰ বায়ু আৰু বদ হজম দূৰ কৰিবলৈ অতি উপযোগী আসন। এই আসনটো আমাৰ সম্পূৰ্ণ শৰীৰৰ কাৰণে যথেষ্ট লাভদায়ক হয়। কোষ্ঠকাঠিন্য, বদ হজম, পেটৰ যিকোনো সমস্যা দূৰ কৰে আৰু পেটৰ ভিতৰৰ অংশত গভীৰ চাপ পৰে আৰু মাংসপেশী, স্নায়ু, শিৰা, উপশিৰা, জনাংগৰ ৰোগ দূৰ কৰে আৰু পিঠিৰ মাংসপেশী, ৰাজহাড়, স্নায়ু সবল কৰে। এই আসনটোৰ পৰা আমাৰ সাৱধানতানো কি? পেটত আঘাত, হাৰ্নিয়া, কঁকালৰ বিষ আৰু গৰ্ভ অৱস্থায় কৰিব নালাগে। আহক আমি এই পৱন মুক্তাসন আসনটো কৰোঁ। তাৰ কাৰণে দুই ভৰি শৰীৰৰ ওচৰত লগ লগাই ৰাখিব, দুই হাত শৰীৰৰ ওচৰত লগ লগাই ৰাখিব। এতিয়া লাহে লাহে উশাহ লৈ লৈ দুয়োটা আঁঠু কোচাই আপোনাৰ উৰৰ বুকুৰ ফালে লৈ আহিব। লাহে লাহে দুই ভৰি উশাহ লৈ লৈ পেটৰ ওপৰত লৈ আহিব। লাহে লাহে দুই হাতেৰে তাক ভালকৈ দুয়োটা আঁঠু লগ লগাই পেটৰ ওপৰত এটা হেঁচা দিব। এতিয়া লাহে লাহে উশাহ লৈ লৈ আপোনাৰ মূৰ দাঙি আনি থুতুৰি আঁঠু অংশত লগাবলৈ যত্ন কৰিব। এই আসনটোৱে হ'ল পৱন মুক্তাসন। এতিয়া লাহে লাহে আমি এই আসনটোত কিছু সময় থকাৰ পিছত এতিয়া আমি আসন এৰিম। প্ৰথম অৱস্থাত পুনৰ উশাহ এৰি মূৰ আগৰ অৱস্থালৈ লৈ আহিব। দুই হাত পুনৰ আগৰ অৱস্থালৈ লৈ যাব। তিনিত লাহে লাহে ভৰি পুনৰ আগৰ অৱস্থালৈ লৈ আহিব।